সেইকাৰণে আমি মানে মামাক বহুত ধন্যবাদ দিছোঁ মানে চৰকাৰৰ ফালৰ পৰা কিবা এটা সহায় সাহায্য পালে Young kids that growing up in basements, online a whole new generation. মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰ এখন টান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি এই চাওক আমাৰ ঘৰৰ পৰা ৰাস্তালৈ ওলাই যাব নোৱাৰি গোটেই মানে এক আঁঠু একাঠু পানী আছে ইয়াত অথনি দিনলৈকে এইখিনিলৈকে গোটেই বাৰাণ্ডা দিয়া পানী হৈ আছিলে এতিয়া পানী নাই কিন্তু এইফালৰ পৰা ৰাস্তাত পূৰা এক আঁঠু একাঠু পানী মাজে মাজে অকণ এবাৰ ওলাই যাওঁ গোহালিটো পূৰা পানী ৰাতিটো গৰু শুবই নোৱাৰে আজি এতিয়া অলপ অলপ পানী কমিছে কিন্তু পূৰা গোহালিত পানী গৰু বান্ধিব জেগা নোহোৱা গৈছে পূৰা গোহালিত পানীয়ে পানী চাওক হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ইউনিক ট্ৰেভেলাৰ তো আজি মানে অলপ ভিডিঅ'টো বেলেগ ধৰণৰ হ'ব গৈ আছে মানে গম পায় গোটেই অসমত পানী গোটেই মানুহৰ অৱস্থা বেয়া গৈছে বানপানী আজি মই মানে দেখা পাইছোঁ আমাৰ ঘৰটো পূৰা পানীত দুদিন মানুহৰ ঘৰৰ পৰা ওলাবই পৰা নাই তাৰপিছত আজি মানে দেখা পাইছোঁ আমাৰ ঘৰ এখন বেলচি নদী তাৰপাছত বেলচি নদী কি হ'ল মানে আমাৰ এইফালৰ পৰা চিধা ঢেকীয়াজুলি যাব পাৰে ঢেকীয়াজুলি আমাৰ এইফালে বাইকত গ'লে মেপত ওলাই আছে বাইকত গ'লে আপোনাৰ 15-20 মিনিটত পাই যায় বাইকত নৰ্মেলত গ'লে তো এতিয়া আমাৰ ফালে মানে দলং বুলিবলৈ এখনো নাই বহুত দিনৰ পৰা কিবা কিবি হৈ আছে নিউজ কিবা কিবি তাৰপিছত মানে দলং এখন লাগে দলংখন নাই কিয় নাই কি হয় নাজানো বহুত দিন হৈ গ'ল তাৰপৰা সেইকাৰণে আমি মানে মামাক বহুত ধন্যবাদ দিছোঁ আমাৰ দলং এখন নাই এয়া মানে বহুত ধুনীয়া পৰিৱৰ্তন কৰি দিছে পৰিৱৰ্তন চৰকাৰ আমাৰ দলং চলং নাই কি কৰিব আৰু তাৰপিছত কি ক'ম পানী চাই লওক অকণমান আৰু আমাৰ নদীখনৰ মানে এটা অদ্ভুত হেৰি আছে পানী ফটককৈ বাঢ়ি যায় সেই অলপ দিনৰ আগতে মই দুটামান ভিডিঅ' ক্লিপ আছে যদি আছে লগত দেখাই দিম পানী মানে ট্ৰেক্টৰ লোড কৰি থাকোঁতে হঠাতে পানী পূৰা ভৰ্তি হৈ যায় ট্ৰেক্টৰ মাছ ফাঁচি যায় মাজতে সেনেকৈ মানে হৈছে কেইবাবাৰো হৈছে এনেকুৱা এয়া চাওক কেনেকৈ চাওক হেৰি এখন ট্ৰেক্টৰখন থাকোঁতে মানে গৈ আছিলে তেনেকৈ কেনেকৈ ফটককৈ পানী বাঢ়ি কি হৈ গ'ল চাওকচোন এয়া চাওক গোটেই ট্ৰেক্টৰখনেই মানে ডুবি গৈছে খালি অকণমান ট্ৰেক্টৰৰ মানে ওপৰত যোনটো ছাতি বুলি কয় ছাতি থাকে যে সেই ছাতিটোৱে খালি ওলাই আছিলে মানে গোটেই ট্ৰেক্টৰখনেই ডুবি গৈছিলে এইটোৱে আমাৰ আছে চাওক এইফালৰ পৰা মানে এইফালে চিধা আছে এইফালৰ পৰা ঢেকীয়াজুলি যাব পাৰি ঢেকীয়াজুলি মানে যোৱা কথা মেইনকৈ কৈ আছোঁ কিয় ইয়াত মানে কলেজ ডাঙৰ কলেজ আছে মেডিকেল হস্পিটেল কিবা কিবি বহুত আছে ঢেকীয়াজুলি আমাৰ আৰু এইফালৰ পৰা আমাৰ ঢেকীয়াজুলি বহুত ওচৰ হয় যদি আমি কলেজ যাব লাগে বেলেগ ফালে ঘূৰি ৰাস্তা আছে এইফালৰ পৰা আপোনাৰ এইফালে যদি আধা ঘণ্টা লাগে সেইফালৰ পৰা আৰু বেলেগ ফালৰ ৰাস্তা আছে এইফালেদি গ'লে আপোনাৰ 3 ঘণ্টামান লাগি যায় যদি এতিয়া ধৰক আমাৰ কলেজৰ পোৱালিবোৰৰ এক্সাম আছে তেতিয়া এইটো কোনফালৰ পৰা যাব ৰাস্তাই নাই পৰিৱৰ্তন শব্দটো শুনিবলৈ বৰ ভাল কিন্তু হৈছে বাল আৰু এই পৰিৱৰ্তন হোৱালৈকে আমি বালৰো জীয়াই নাথাকোঁ কেলা এয়াই পৰিৱৰ্তনৰ চৰকাৰে চাওক আমাক দলং চলং এখন নিদিলে অত বছৰ হৈ গ'ল মই জন্ম হোৱাৰ পৰাই দেখি আছোঁ কিন্তু মানে অলপ দূৰ গ'লে হাইৱে পায় পূৰা এই নদীখন বেলেগ নদীতকৈ অলপমান পৃথক আছে মানে নদীখনৰ বহুত গুণ আছে বুলি ক'ব পাৰি বেলেগ নদীৰ নিচিনা নহয় এইখন নদীত মানে কৰোৰ টকা ইনকাম হৈ থাকে আমাৰ গাঁৱৰ প্ৰায় 96% মান মানুহে নদীখনৰ ওপৰত চলি আছে বুলি ক'ব পাৰি আৰু মানে এইখন চিপজাল বুলি কয় কেনেকৈ উঠাই দেখিছে এনেকৈ জালখন পেলাই দিলে মুচৰি আছে যাক চিপজাল ইয়াত মাছ মানে লাগি আহে মাছ আহিছেনে এবাৰ নাই কিন্তু আহি থাকে চাওক মাছ পাইছে কেইটামান আহিছোঁ এতিয়া চাওক ভাল মাছ পাইছে এয়া চাওক এইডাল গছ আজি আহিছে বৰষুণৰ পানীত নদীত আজি আছে গছ বহুত আহে এইবিলাক দেখাইছোঁ চাওক এইবিলাক গছ এয়া গছ যিমান আছে এইডাল চব আজি আহিছে এয়া গছ পানীত বাজাও তালি ঠেং পাইছে নাই ঠেং কচু গ'ল বোলে পানীত কৈ দিয়ক কিবা এটা
কচু বহুতখিনি পানীত গ'ল অঁ প্ৰায় 1 বিঘা মাটি কচু গৈছে 1 বিঘামান গুচি গ'ল গ'ল আপোনাৰ বেয়া লাগিছে চাগে বহুত বেয়াটো লাগিবই ইমান কষ্ট কৰি ৰোৱা গুচি গ'ল ন লাগি গ'ল কি কৰিবা এতিয়া উপায়টো নাই অঁ কাক খুজিম হয় সেয়াই কি ক'ম আৰু চৰকাৰৰ ফালৰ পৰা কিবা এটা সহায় সাহসী পালে বুলি বেছি ভাল আছিল নেকি হয় হয় এয়া কচু মালিকজন আছে যে কৈছিলোঁ ভিডিঅ'ত এজন কচু মালিকজন চাই আছে বহুত দুখ তেওঁৰ টেনশ্যন ইয়াৰ কচু লৈ গ'ল আধা দি 1 বিঘামান লৈ গ'ল 1 বিঘামান কচু লৈ গ'ল আৰু এইখিনি আছে এইখিনিও লৈ যাব পাৰে ঠিক নাই পূৰা গৰা সহায় আছে লৈ যাব পাৰে এয়া চাওক এটা এতিয়া আমাৰ ওচৰৰ পৰা এটা ভাঙি গ'ল হৈ গৈছে চুৰু চাওক কালাৰবিলাক হৈ গ'ল দে এমাহতে মই বগাইছেনে এই বগা আহিছে এমাহতে